हेलो बंधुসকল মই আজি একদম ৰাতিপুৱাই ফাৰ্স্ট টাইম ঘৰৰ পৰা ওলাই আহিলো এতিয়া বৰ্তমান সময় হৈছে 3 বজা ৰাতি মানে মৰ্নিং আন্ধাৰ হৈছে যেটো আন্ধাৰ পুৰা হিকানে ৰাতি বুলি কৈ পালো সো কিন্তু মৰ্নিং হে বুলি ক'ব লাগিব ফাৰ্স্ট টাইম মৰ্নিং টাইম মই ঘৰৰ পৰা উঠি আহিলো পিকআপখন লৈ আহিছো লগত আছে ভাইটি মানে এতিয়া বৰ্তমান আমি আছো হাৰাপাৰা হালজাৰত ৰংজুলি গোৱালপাৰা ডিস্ট্ৰিক্ট ৰংজুলি হাৰাপাৰা হালজাৰ যেটো নেকি টিপলাই যোৱা তিনিআলি টিপলাই रोड সো ইয়াতে আহাৰ কিছু কাৰণটো হৈছে কি মই যেটো নেকি এই মোৰ যেটো sjcam নতুন একশন কেম এয়াৰে মই ৰেকৰ্ড কৰি আছো আজি মই কেমেৰাটোক টেষ্টিং কৰিম আৰু লগতে আজি নতুন ব্লগ আৰম্ভ কৰি দিলো এতিয়া এতে থাকাৰ কাৰণটো হৈছে কি মই গাড়ীত কেটামান হুখান তামুল লৈ আইছো হুখান তামুল বিজয়নগৰত জাম বিক্ৰী কৰিব কাৰণে বিছিনা এতে সৰু সৰু 4 পেকেট খুব জোৰ 3 কুইন্টাল মান ধৰ 300 কেজি মান তামুলৰ হুখান তামুলৰ মানে বস্তা আছে এই বস্তাখিনি মানে মোৰ এই গাড়ীখন যদি মই বিজয়নগৰত বজাৰ হয় কামৰূপ বিজয়নগৰ গুৱাহাটী কাষত ইখন গাড়ী লৈ গলে 3-4 বস্তাৰ কাৰণে যদি ইখন গাড়ী লৈ যাও মোৰ মোটামুটি প্ৰায় খৰচ হ'ব আইডিয়া কিমান 1000-1200 টকা মোৰ তেলে জ্বলি যাব গতিকে মোৰ ইমানখিনি খৰচ কৰিব ইচ্ছা নাই এই টিপ্লাইৰ পৰা মোৰ চিনাকি আহি আছে টিপ্লাই তেওঁলোকে ধৰ অলৰেডি যথেষ্ট ধৰ তামুল হুখান তামুল লৈ আহে তেওঁলোকৰ নিজা গাড়ী আছে তেওঁলোকে এনেও বিজয়নগৰ যায় যেহেতু গতিকে তেওঁলোকক মই এতে বাদ ৰৈ আছো মোৰ গাড়ীৰ পৰা তেওঁলোকৰ গাড়ীত লোড দি প্লাই বিজয়নগৰ যাও সো কেমেৰাটো টেষ্টিং হৈ গল আৰু লগতে ধৰ নতুন ব্লগিং কিন্তু এটা কথা মই কৈ দিও আগতে মোৰ ধৰ ল্যাপটপ তেনেকুৱা ভাল পিসি নাই এডিটিং কৰিব কাৰণে সেই কাৰণে মানে কেনেকুৱা কি ফটেজ ইমানখিনি ভাল কোৱালিটি নহব কি জানি মই যেনেকুৱা আশা কৰিছিলো তেনেকুৱা মই কেমেৰাটো ইমান ভাল ধৰ পোৱা নাই যেনেকুৱা ভাবিছিলো যেনেকুৱা ক্লিয়াৰিটি ভাল হ'ব তেনেকুৱা মই শাৰ্পনেস পোৱা নাই কেমেৰাটো এতিয়ালৈকে আৰু এডিটিংৰ কথা মই যেনি কাইন মাষ্টাৰ এডিটিং ব্যৱহাৰ কৰিছিলো মোবাইলত সেই কাইন মাষ্টাৰ মানে এডিটিংত মোৰ এই কেমেৰাটো যেনি 1080p ভিডিও এডিটিং কৰিলেও এক্সপোৰ্ট কৰিব নোৱাৰে হেতু সমস্যা হৈছে গতিকে এতিয়া মই কাইন মাষ্টাৰ বাদ দি নতুন এপ ব্যৱহাৰ কৰিব লাগিব এই নতুন এপত বা কেনে কি ইমানখিনি মই এতিয়া নতুন এপ নতুন কেমেৰা ইমানখিনি হয়তো নাজানিম তথাপি মই টেষ্টিং কৰি চাও আজি তো এতিয়া বাচ্চা তেওঁলোকে কিটা বজাত আহে তেওঁলোকে কৈছে 3:30 বজাত আহিব এতিয়া 3টা বজা হৈছে 3:30 তেওঁলোকে ধৰ গাড়ীখন লৈ আহিব মোৰ গাড়ীৰ পৰা তামুলৰ বস্তাখিনি তেওঁলোকৰ গাড়ীত লোড দিবলৈ বিজয়নগৰত যাও তো সকলোকে মানে আকৌ এবাৰ গুড মৰ্নিং জনালো উঠি যাও আজি ফার্স্ট টাইম ব্লগিং Assamese free advisor তো এতিয়া বাচ্চা অলমান ভিডিওটো চাই যাওক আপোনালোকে এই ৰাতিত ৰেকৰ্ড কৰা এটাই কাৰণ যে কেমেৰাটো টেষ্টিং হৈ গলে বাৰ বাকি আৰু কিছু ক'ব লগা নাই এতিয়া বিজয়নগৰত লগ পাম আপোনালোক সকলোকে সো বন্ধুসকল ভিডিওটো অকমান কপিব আজি কিয়নো মই গিম্বল ব্যৱহাৰ কৰা নাই আৰু যেটো নেকি এই একশন কেম sjcam 6 লেজেনত জাইৰো সেন্সৰ বুলি কোৱা এটা ষ্টেবিলাইজাৰ আছে কিন্তু ইমানখিনি ধৰ ষ্টেবিলাইজাৰ ভিডিও ষ্টেবিলাইজাৰ কৰিব নোৱাৰে তথাপি মই এইটো কেমেৰা কেনা মানে পাৰচেজ কৰা বা কিনাৰ এটাই কাৰণ মোৰ মানে গিম্বল আছে DJI কোম্পানীৰ এটা মই হেতুৰে এটো ভিডিও ষ্টেবিলাইজাৰ কৰিম বুলি এইটো কেমেৰা মই কিনিছো সো এইখিনি এতিয়া মিউজিক লগাই দিও আপোনালোকে ভিডিওখিনি চাই গলে হ'ল
আহিলোঁ আৰু এবাৰ বিজয়নগৰৰ পৰা বিজয়নগৰ বজাৰখিনিতো মই আপোনালোকক দেখাই দিলোঁ বজাৰ হৈছে তামোলখিনিও বিক্ৰীও কৰি দিলোঁ বিক্ৰী কৰাৰ পিছত এতিয়া গোডাউনত আনিছে তেওঁলোকে এইটো একচুৱেলি বিল্ডিং হয় ওপৰত এটা ফ্ল'ৰ এয়া চাওক তাৰপিছত এইটো মই যিটো আছে এইটো ছেকেণ্ড ফ্ল'ৰ আৰু তলত এটা আছে এই ইফালে দেখালে বুজি পাই যাব এয়া ডাউন কিমান ডাউন আছে মানে বজাৰত বিক্ৰী হ'ল বজাৰত বিক্ৰী হোৱাৰ পিছত গোডাউনত আনিলে গোডাউনত মানে তামোলখিনি ওজন কৰিলে ওজন কৰাৰ পিছত মানে এতিয়া ধৰ পইচা পাব লগা আছে শুকাই আছোঁ কিছু খাব ল'ব পোৱা নাই কাৰণ ইয়াতে দোকান নাই বজাৰটো অকণমান দূৰত এই গোডাউনটো অলপ দূৰত সেইকাৰণে কিছু কৰিব পোৱা নাই এতিয়াহে কাটা কৰিছে যিহেতু এতিয়াহে ওজন কৰিছে বস্তুখিনিয়ে চ' পইচাও পোৱা নাই পইচা নাপালে ক'ৰ পৰা খাম সেইটো এটা কথা চ' আজিৰ ব্লগিং হৈছে মোৰ একচুৱেলি এইটো কেমেৰা টেষ্টিং ব্লগিং মই আপোনালোকক কৈছোঁ মোৰ যিটো নেকি Sjcam একশ্যন কেমেৰা টেষ্টিং এই টেষ্টিঙৰ মানে ফটেজো হৈ গ'ল এটা ধৰ আপোনালোকক কেমেৰা কোৱালিটিও দেখাই দিলোঁ আৰু লগতে মোৰ যিটো নেকি তামোল বিক্ৰী কৰিব অহা সেইটো ব্লগিঙো এটা হৈ গ'ল এটা ব্লগিং লগত কেমেৰা টেষ্টিং মই এতিয়া বৰ্তমান গিম্বল লগোৱা নাই সেইকাৰণে পূৰা ভিডিঅ'টো মানে কপিব ষ্টেবিলিটি নহ'ব কাৰণ মই এতিয়া গিম্বল লগাম মোৰ গিম্বল আছে অলৰেডি DJI কোম্পানীৰ সেই গিম্বলত লগাম তেতিয়া মানে স্মুথ ফটেজ বা স্মুথ ভিডিঅ' আহিব মই ধৰ গিম্বল নলগাৰ অৰ্থ হৈছে কি মই আপোনালোকক কেমেৰা মানে ৰিয়েল কেমেৰাৰ কণ্ডিশ্যনটো কেনেকুৱা ধৰ পিকচাৰ কোৱালিটি বা ষ্টেবিলিটি কেনেকুৱা সেইটো দেখাবৰ কাৰণে মই ইয়াতে কোনো কিছু ষ্টেবিলাইজাৰ বা গিম্বল লগা নাই চ' এইখিনিয়ে মই ধৰ আজি আৰু কিবা ইণ্টাৰেষ্টিং দেখাব পাওঁ নে নাই আপোনালোকক কোনো ঠিক নাই যদি ইণ্টাৰেষ্টিং কোনো কিছু নাপাওঁ এইখিনিয়ে আপলোড দি দিম মানে কেমেৰা টেষ্টিং ব্লগিংহে বুলি কোৱা যায় ৰাতিপুৱা মানে 3টা বজাৰ ৰাতিৰ পৰা আৰম্ভ কৰি এতিয়া ধৰ 1টা বাজিছে এটা পিছবেলা 1টা বাজি গ'ল এতিয়ালৈকে খাব ল'ব কিছু পোৱা নাই তামোল বিক্ৰী কৰিছে যদিও টকাও পোৱা নাই তো তেনেকুৱা ধৰণৰ কথা এতিয়া আৰু কিছু দেখাব লগাটো নাই যদি দেখাব লগা কিবা ইণ্টাৰেষ্টিং পাওঁ তেনেহ'লে নিশ্চয় দেখাই দিম চ' এইখিনিয়ে যদি আৰু নাপাওঁ তেনেহ'লে এইখিনিয়ে ভিডিঅ' মানে আপলোড দি দিম বুলি ভাবিছোঁ